হাই এভৰিৱান, আসসালামু আলাইকুম। স্বাগতম জনাইছোঁ নাদিৰাছ লাইফৰ অন্য এটি ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে, ময়ো ভালে আছোঁ। আজি মই বনাম পাতত দিয়া সৰু মাছ। তাৰ বাবে আমাক লাগিব বিলাহী, খুন্দি লোৱা আদা, খুন্দি লোৱা নহৰু, নিমখ, কেঁচা জলকীয়া, পিঁয়াজ আৰু মান ধনিয়া। মাছখিনি আমাৰ ঘৰৰ। এয়া সৰু মাছ পাতত দিম। মাছখিনি আমাৰ পুখুৰীৰ, ভালকৈ বাছি ধুই লৈছোঁ। আৰু এইফালে চাওক, মই কলপাত এনেকৈ অলপ গেছত সেকি লৈছোঁ। সেকি ল'লে কলপাতখিনি ফাটি নাযায়, সেইবাবে এনেকৈ সেকি লোৱা হৈছে। এনেকৈ দুটা পাত এটাৰ ওপৰত আনটো এনেকৈ দি দিব, তেতিয়াহ'লে ভালকৈ হোল্ড কৰিব পাৰিব, খুলি নাযায়। এয়া মই মাছখিনি ইয়াতে দি দিলোঁ আৰু দি দিছোঁ মিহি মিহিকৈ কাটি লোৱা পিঁয়াজ। অলপ টেঙা চাই মিহি মিহিকৈ বিলাহী এটাও কাটি ইয়াতে দি দিলোঁ। দি দিছোঁ আদা, নহৰু, ফালি লোৱা কেঁচা জলকীয়া। আপোনালোকে জলকীয়া গোটাকৈও দিব পাৰে যদি জ্বলা নাখায়। মান ধনিয়া মিহি মিহিকৈ কাটি দি দিছোঁ। আৰু এতিয়া দি দিম সোৱাদ অনুসৰি নিমখ। এতিয়া দি দিছোঁ ইয়াতে মিঠাতেল। মিঠাতেলটো দিলে খাবলৈ ভাল লাগে, ধুনীয়া এটা চেণ্ট আহে। আৰু দি দিছোঁ এক চিকুট হালধি। হালধিটো আপোনালোকে স্কিপ কৰিবও পাৰে, নিদিলেও কথা নাই। তাৰপিছত গোটেইখিনি ভালকৈ হাতেৰে সানি ল'লোঁ। গোটেইখিনি বস্তু ভালকৈ মিহলাই এতিয়া মই পাতটো হোল্ড কৰি দিম ভালকৈ। দুটা ছাইড এনেকৈ দি মাজত, পিছত আপোনালোকে হেৰি কৰিব, ৰাউণ্ড শ্বেপত দি দিছোঁ। দি সূতা দি এনেকৈ ভালকৈ বান্ধি দিব লাগিব দুটা ছাইডে। ভালকৈ বান্ধিব যাতে খুলি নাযায়। মই দেখুওৱা ধৰণে ভালকৈ এনেকৈ দুটা ছাইডে বান্ধিব লাগিব। এয়া মই ভালকৈ বান্ধি ল'লোঁ। এতিয়া গেছত কেৰাহী, পুৰণা কেৰাহী এখন ল'ব, কাৰণ শুকানে শুকানে দিব লাগিব। ভাল কেৰাহী দিলে আপোনাৰ নষ্ট হ'ব পাৰে পুৰি। তো এনেকুৱা পুৰণা কেৰাহী এখনত মই পাতটো দি দিছিলোঁ। এইটো মাটিৰ এটা ওজন ঢাকন দি এনেকৈ ঢাকি দিছোঁ। আপোনালোকে বেলেগ ঢাকনো দিব পাৰে, কিন্তু ওপৰত ওজন দিব যাতে ভাপটো ওলাই নাহে। কেৰাহীত এনেকৈ 10-15 মিনিট ৰাখিলে আপোনাৰ হৈ যাব। মাজে মাজে ওলোটাই থাকিব, নহ'লে এটা ছাইড পুৰি যাব পাৰে। তাৰপিছত এনেকৈ জুইত এটা চেপেনাৰ সহায়ত অলপ পুৰি ল'ব, যাতে স্মকি ফ্লেভাৰটো আহে। তাৰ বাবে এনেকৈ মই অলপ পুৰি লৈছোঁ। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ইউটিউবত, ফেচবুকত ফ'ল' কৰিব। এয়া চাওক, ইমান ধুনীয়া চেণ্ট এটা ওলাইছে, খাওঁ খাওঁ লাগি গৈছে। দেখিছেনে? বহুত ধুনীয়া হৈছে, বহুত ধুনীয়া, খাবলৈ বহুত টেষ্টি হৈছিলে। আপোনালোকেও যদি খোৱা নাই, এনেকৈ এবাৰ বনাই খাই চাব, বাৰে বাৰে খাব মন যাব। বাই বাই, আল্লাহ হাফিজ।